আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল এক্সপ্লৰিং পাষ্টৰ হাজো বিশেষ এই ব্লগটোলৈ স্বাগতম জনাইছো। এতিয়া আমি আছো হাজোৰ নেতাই ধুবুনী ঘাট মন্দিৰত। ইয়াৰ কিছুমান নজনা কথাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম আৰু ইয়াত আমি যিখিনি কথা ক'ম এই সকলোখিনি আমি ইয়াৰ এগৰাকী কেয়াৰটেকাৰে আমাক যেনেকৈ ব্যাখ্যা কৰিছে তাৰ ওপৰত ভিত্তি কৰি আমি ক'বলৈ গৈ আছো। তো আহক ভিডিঅ'টোলৈ আগবাঢ়ো। এইটোৱে হৈছে হাজোৰ থকা নেতাই ধুবুনী ঘাট মন্দিৰলৈ যোৱা পকাৰ সৰু ৰাস্তা। তো দেখিছে চাৰিওফালে সেউজীয়া আৱৰণে আৱৰি আছে আৰু ইয়াতে যিবিলাক গছ দেখিছোঁ প্ৰতিজোপা গছেই বহুত মূল্যৱান গছ, গতিকে বহুত মানে নেচাৰেল ভিউ এটা দেখিছোঁ। তো ব'লক আমি দেখুৱাই আছোঁ আপোনাক মন্দিৰটোৰ বিষয়ে আৰু কৈ আছোঁ। তো ইয়াৰে এই আপোনালোকে এই যিটো মাছৰ নিচিনা দেখিছে এইটো দি লক্ষিন্দৰক যিটো সাপে জীৱনদান দিছিল সেই সাপটো গৈছিল বুলি লোকবিশ্বাস এটা আছে। তো আৰু কি আছে আমাৰ ইয়াতে নেতাই ধুবুনী ঘাটত, আহক আমি দেখুৱাই আছোঁ। এই স্কাল্পচাৰটো তেখেতে কোৱা মতে এইজনা হৈছে বেউলা, তাৰপিছত মাজত যিজনা আছে এইজনা হৈছে মনসা দেৱী, যিয়ে লক্ষিন্দৰক জীৱনদান দিছিল, আৰু এইজনা হৈছে লক্ষিন্দৰ বেউলাৰ পতি। মোৰ পিছফালে আপোনালোকে যিখিনি বাঁহ গছ দেখিছে তাৰ পিছফালে তেওঁ কোৱা মতে, তেওঁ ব্যাখ্যা কৰা মতে কেঁকুৰা সাগৰ বুলি এখন সাগৰ আছিল। এতিয়া যদিও জেগাসমূহ শুকান, কিন্তু এখন নদীৰ অৱস্থিতি আমি দেখিবলৈ পাইছোঁ। আৰু এইখন কেঁকুৰা সাগৰতে লক্ষিন্দৰৰ মৃতদেহটো যিখন ভেল বা ভূৰত আহিছিল সেই ভূৰখন আহি এই শিলটোত খুন্দিয়াইছিল বুলি এক লোকবিশ্বাস বুলিয়ে ক'ব লাগিব তেখেতে কোৱা মতে, যিহেতু আমি তেখেতৰ মুখৰ পৰা শুনিছোঁ। আৰু ইয়াতে কিছুমান এই শিলটোত আপোনালোকে চালে দেখিব কিছুমান হেৰি আছে, খাপকে কিছুমান গেপ আছে। তো তেখেতে কৈছে যে তেওঁ ভুলখন আহি যেতিয়া শিলটো খুন্দা মাৰিছিল তেতিয়া শিলটো ভাঙি গৈছিল আৰু এনেকুৱা কিছুমান চিন তাত ৰৈ গৈছিল। তাৰপিছত তেওঁ আৰু এটা কথা কৈছে, এইটোক নেতাই ধুবুনী ঘাট বুলি কোৱা হয়। ইয়াতে বেউলায়ে কাপোৰ ধুইছিল আৰু তেওঁ যিবিলাক কাপোৰৰ যিবিলাক পানী হৈছিল, কাপোৰ ধুতে যিবিলাক পানী ওলায় সেই পানীখিনি এই যিটো নলাৰ নিচিনা আপোনালোকে দেখিব এই ইয়াদি ওলাই সেইফালে গুচি গৈছিল। তো এয়াই আছিল হাজোৰ নেতাই ধুবুনী ঘাট মন্দিৰৰ কিছু নজনা কথা, যিবিলাক আমি ইয়াৰে যিজন কেয়াৰটেকাৰ তেখেতৰ মুখৰ পৰা জানিব পাৰিছোঁ লোকবিশ্বাস অনুসৰি। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।